हेलो एवरीवन की खबर वेलकम बैक टू माय यूट्यूब चैनल और आपलोके চাই আছে ময়ূৰী ডেকা মাইনা ভিডিওটো সকলোকে চাব দেই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি তিনিজনীয়ে ধুনীয়াকে মানে প্ৰগ্ৰামটো কেতিয়াবা ষ্টাৰ্ট হয় কেতিয়াবা ষ্টাৰ্ট কৰে বুলি ভাবি আৰু বহি আছো কিন্তু যেতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ল ন তেতিয়া আমাৰ মানে বহুত ভয় কিবা যদি কোৱেশ্চন কৰি আমি কেনেকৈ উত্তৰ দিম কাৰণ আমাৰ মানে কেমেৰা সন্মুখত ওলোৱা একেবাৰে অভ্যাস নাই চাই থাকিব ভিডিঅ' So, তেখেতৰ লগত আহিছে সিনিয়ৰ কেমেৰা পাৰ্সন প্ৰণৱজ্যোতি দাস মই তেখেতক এখন গামোচাৰে আৰু অভিনন্দন জনাইছোঁ ৰাজনামৰীয়া আমাৰ মহাবিদ্যালয় সভাপতি স্বাগতম জনাইছোঁ এখন গামোচাৰে তেখেতক আদৰিব আমাৰ ছাত্ৰ একতা সভাৰ কাউন্সিল ছেক্ৰেটাৰী আমাৰ স্থানীয় আমাৰ লগত সততে কলত মহাবিদ্যালয়ৰ বিভিন্ন বাতৰি খুব ভালকৈ পৰিৱেশন কৰা ধনঞ্জয় প্ৰসাদ আমাৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট খুব এক্টিভ এজন আমাৰ জাতীয় জাৰ্নেলিষ্ট গতিকে ধনঞ্জয় এখন গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ধনঞ্জয় প্লিজ এফালে আমাৰ কলেজ ইউনিয়নৰ এইবাৰ নিৰ্বাচনত ভোট দিব লগা তোমালোকৰ কোনোবা আছা নেকি তাহলে হাতখন দাঙি দিয়াচোন চাওঁ মই দুজন পিছফালে প্ৰথম ভোট দিবা এইবাৰ অকণমান আমি মনৰ কথা তেনেকৈ পাতি যাম আমাৰ বিষয় হৈছে লোকসভা নিৰ্বাচন টান প্ৰশ্ন নোসোধো তেওঁ ভিডিঅ' কৰি থাকোঁতে ভিডিঅ' কৰা নহ'লে গৈছে আৰু এতিয়া যেতিয়া গ'ল ন তাৰপিছত মই ভিডিঅ' কৰিছোঁ চব যেতিয়া গুচিয়ে গ'ল তেতিয়াহে ভিডিঅ' বনাইছোঁ মই তেতিয়া ভিডিঅ' কৰি ইমান ভাল নালাগিল আমাৰ লাজুকী বাইদেউ দুজনী চাব দেই অনুস্মিতা আৰু হিমাক্ষী পিছে লাজ কৰা নাই অনুস্মিতাইহে বহুত বেছি লাজ কৰিছে শেষত আৰু যেতিয়া যাব ওলাল চবেই ফটো উঠাত ব্যস্ত হৈ আছে আমিও বোলো ফটো এখন উঠিলোঁ ফটোকেইখন লাষ্ট দি দিম বাৰু চাব এতিয়া ইউনিয়ন বডিত থকা দাদা বাইদেউসকলে ধুনীয়াকৈ ফটো উঠিছে মই বোলো এটা ভিডিঅ' কৰি থৈ দিওঁ সৰুকৈ তো কৰি থৈ দিওঁ তাৰপিছত এই গেট খুলিলে ধুনীয়াকৈ আমি ঘৰলৈ আহিব ওলাইছোঁ আৰু বহুত ভিৰ হৈছে দেই বহুত টাইম বন্ধ হৈ আছিলতো মই লাজুকী বাইদেউ দুজনী চাই দিব ভিতৰতে শেষলৈ ভাবিলোঁ কিনো খাম বুলি দোকানলৈ যাই চালোঁ লাষ্টত আইচক্ৰীমকে লৈ ল'লোঁ আৰু তিনিটা আমাৰ ঘৰত ন মানে কুকুৰ মেকুৰী ইমান ভালকৈ থাকে একো পাৰ্থক্যই নাই য'ত নেকি কুকুৰ আৰু মেকুৰী একেলগে থাকিলে কাজিয়া কৰে কিন্তু আমাৰ ঘৰত তেনেকুৱা একোৱেই নাই বহুত ধুনীয়াকৈ থাকে একেলগেই থাকে লাষ্টত ধুনীয়াকৈ ফটোকেইখনমান দি আছোঁ আপোনালোকক চাব চাই হয়তো ভালেই পাব আপোনালোকে যদি ভাল পায় ন সিহঁতৰ কাৰণে প্লিজ কমেণ্ট এটা কৰি দিব দেই ঠিক আছে চাই থাকিব ফটোকেইখন